Hello everyone. So আজি মই আপোনালোকৰ মাজলৈ আহিছো so স্পেশাল টপিক এটাৰ কাৰণে so টপিকটো হ'ল আমাৰ ইমিউন হেলথটো কেনেকৈ ষ্ট্ৰং কৰি ৰাখে যেটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ বডিৰ ভিতৰত আছে তাক কেনেকৈ ষ্ট্ৰং কৰি ৰাখো কেনেকৈ ডেইলি বেসিছত বুষ্ট কৰি ৰাখিম তাৰ কাৰণে আমাৰ আজি স্পেশাল আপোনালোকক 8টা স্পেশাল পইণ্ট মই কৈ আছো যিকেইটা পইণ্টে আপোনাক হেল্পফুল কৰিব লগে লগে তাৰ লগত কেনেকুৱা ধৰণৰ নিউট্ৰিচন আমি খাব লাগে হেতুৰ বিষয়ে আপোনাক মই কৈ দিম ফাৰ্স্ট পইণ্ট হ'ল স্লিপ এক নম্বৰ পইণ্ট মনত ৰাখিব স্লিপ আমি ডেইলি বেসিস ইমিউন হেলথটো যদি ষ্ট্ৰং কৰি ৰাখিব লাগে তেতিয়া হলে মিনিমাম 7 আৱাৰ্স টু 8 আৱাৰ্স ডেইলি মানে এনেকুৱা শুব লাগিব যাতে আমি শুৱাৰ সময়ত একো গম নাপাওঁ ঠিক আছে সো ডিপ স্লিপ কৰিব লাগিব যাতে আপোনালোকে শুৱাৰ সময়ত মোবাইলৰ ডিস্টার্ব নকৰিব মোবাইল সদায় সাইলেন্ট কৰি শুব মোবাইলটো পাৰিলে দূৰত ৰাখি শুব তেতিয়া আপোনালোকৰ ডিস্টার্ব নহয় ঠিক আছে আৰু সেকেন্ডলি হ'ল সেকেন্ড যেটো হ'ল সবতকে গুৰুত্বপূৰ্ণ টপিক হয় সেকেন্ড অপশন যেটো সেকেন্ড পইণ্ট আপোনালোকক ক'ব গৈ আছো এই বস্তুটো আপোনালোকে নলব যেটো স্ট্ৰেছ টেনশন এইবোৰ নলব যাতে এতিয়া কৰোনা বহুত হৈ আছে হেতু বুলি আপোনালোকে টেনশন নলব বা খোৱা লোৱাৰ আপোনালোকে হিচাপত কৰিব কেনেকৈ কি কৰিব লাগে মই কৈ দিম টেনশনটো একেবাৰে নলব টেনশন ফ্ৰী হেতুৰ কাৰণে একদম বহুত আপোনালোকে টেক কেয়াৰ কৰি ৰাখক বডিটো স্ট্ৰেছ ললে কিন্তু ইমিউন হেলথটো বহুত ডিস্টার্ব হয় স্ট্ৰেছ লব নালাগিব বিনা স্ট্ৰেছত আপোনালোকে থাকক টেনশন নলব আপোনালোকে থাৰ্ড আমাৰ যেটো পইণ্ট হ'ল হেতু হ'ল হাইড্ৰেট আমি এনি টাইম হাইড্ৰেট হৈ থাকিব লাগিব আমাৰ বডিত যিখিনি ওয়াটাৰ প্ৰয়োজন পাৰ 20 কিলো ওজনত 1 লিটাৰ আমাৰ বডিত লাগে সেই পানীখিনি খাব লাগিব বুজি পাইছে এভৰিবডি 3 নম্বৰ পইণ্টটো ভেৰি ইম্পৰ্টেন্ট পানী যদি নাখায় ইমিউন হেলথ বহুত ডিস্ট্ৰাক্ট কৰে কিয় ডিস্ট্ৰাক্ট কৰিব তাৰ লগত জড়িত আছে আমাৰ গেছৰ প্ৰবলেম আহিব ডাইজেশন প্ৰবলেম আহিব আমি যদি পানী নাখাওঁ হেতুৰ কাৰণে পানী খোৱাটো বহুত গুৰুত্বপূৰ্ণ পানী খাওক বডিটো ভালে ৰাখক পুৰা ক্লিন কৰি ৰাখক 3 নম্বৰ পইণ্ট মনত ৰাখিব 4 নম্বৰ পইণ্ট হ'ল আমি ডেইলি বেসিস খানা যিখিনি আমাৰ ডেইলি বেসিস ফুড লব লাগে হোল প্ল্যান্ট বেসড ফুড লব লাগিব নরমাল লাইফত হোল প্ল্যান্ট বেসড ফুড মানে ম্যাক্সিমাম আমাৰ কেনেকুৱা যেটো আমাৰ আমি নরমালি খাও ফলমূল ভেজিটেবল তাৰপিছত নাটস সিডস এইবোৰ বস্তু আমি বেছিকে খাব লাগিব তাৰ লগে লগে আমাৰ এই ইমিউন হেলথক বহুত প্ৰটেক্ট কৰে সবতকে ডাঙৰ আমাৰ ঘৰুৱা পুৰণি আমি শুনিছিলো আগতে এইবোৰ বস্তু খাইছিলে মানুহে আজিকালি কমাই দিছে বহুত মানুহে খায় আদাটো লব লাগিব জিঞ্জাৰ নহৰু ভেৰি ইম্পৰ্টেন্ট নহৰু আমি যদি খাওঁ আমাৰ ইমিউন হেলথটো বহুত প্ৰটেক্ট কৰে তাৰ লগে লগে আমি ভিটামিন সি লব লাগিব যেটো 5 নম্বৰ পইণ্ট ভিটামিন এণ্ড মিনাৰেলছ বহুত দৰকাৰ কি ভিটামিন আপনি ইম্পৰ্টেন্ট বুলি ভাবে এটো সময়ত ইমিউন সিস্টেমৰ কাৰণে সবতকে ইম্পৰ্টেন্ট ভিটামিন হল সি ভিটামিন B6 ভিটামিন বি কমপ্লেক্স এ ভিটামিন ডি ভিটামিন বহুত ইম্পৰ্টেন্ট ই ভিটামিন বহুত ইম্পৰ্টেন্ট এখিনি ক'ত পাব নরমালি সি ভিটামিন আমি পাও অরেঞ্জ টেঙা জাতীয় বস্তু অরেঞ্জ লগে লগে আমাৰ স্ট্ৰবেৰী লেমন এইবোৰত আমি পাও আৰু লগে লগে আপোনালোকে সদায় সাৱধান যাতে এই বস্তুবোৰ নাখালে কিন্তু ইমিউন হেলথটো প্ৰটেক্ট নহব নাও এডেজ কৰোনাৰ মহামাৰীৰ কাৰণে আপোনালোকৰ স্পেশালি পইণ্ট এখিনি মই দিছো আৰু লগতে 6 নম্বৰ পইণ্ট হ'ল এক্সাৰসাইজ মোস্ট ইম্পৰ্টেন্ট এক্সাৰসাইজ যদি আপোনালোকে আজিলৈকে কৰা নাই ষ্টাৰ্ট কৰক মিনিমাম 30 মিনিটস যদি আপোনালোকে এক্সাৰসাইজ কৰে আপোনালোকৰ ইমিউন হেলথ 100% ঠিক হ'ব এটো মই গ্যাৰান্টি লৈ ক'ব পাৰো কাৰণ এই পইণ্টখিনি যদি আপোনালোকে ফলো কৰে ডেইলি বেসিস 100% আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব যিমান আপোনালোকৰ ভাইৰাছ আহে এই ভাইৰাছবোৰে আপোনাক প্ৰটেক্ট কৰি মানে ইন্টাৰনালি প্ৰটেকচন আমাৰ ইন্টাৰনাল ইমিউন সিস্টেম যেটো হেতুৱে আপোনাক প্ৰটেক্ট কৰি ৰাখিব থাৰ্ড অলৰেডি আপোনালোকক মই কৈ দিলো 7 নম্বৰ পইণ্টটো হ'ল বহুত আপোনালোকে প্ৰবায়োটিক ইউজ কৰক ৰোগ মানে বেমাৰ হোৱাৰ কাৰণে এই প্ৰবায়োটিকে আমাক হেল্প কৰে বহুতখিনি হেল্প কৰে সো এইখিনি ফলো কৰিব লাগিব এভয়েড এতিয়া হল
এভয়েড কি কৰিব আপোনালোকে এইটো সময়ত কি এভয়েড কৰিব অলৰেডি মই এটা কৈছো টেনচনটো এভয়েড কৰক 2 নম্বৰ পইণ্ট এভয়েড কৰিব লাগিব স্মোকিং নকৰিব যিমান দূৰ পাৰে কাৰণ স্মোকিং কৰিলে আমাৰ ইণ্টাৰনেল হেল্থটো বহুত দুৰ্বল হয় আৰু এতিয়া ভাইৰাছবোৰে তৎক্ষণাৎ আপোনালোকক এটেক কৰি ল'ব পাৰে এলকহল বেছি নাখাব নৰ্মেলি আমি খাদ্যৰ পৰা যিখিনি পাওঁ সেইটো বেলেগ কিন্তু নৰ্মেলি আপোনালোকে এলকহল ইনটেকটো এতিয়া অলপ এভয়েড কৰক যাতে ইমিউন হেল্থটো প্ৰটেক্ট কৰি ৰাখে স্পাইচি ফুড জীৱৰ খানাত তেল জাতীয় খানা বেছিকে নাখাব আপোনালোকে কাৰণ তেল জাতীয় খানা খোৱাৰ বিনিময়ত আমাৰ ইমিউন হেল্থটোৰ প্ৰটেকশ্যন নাথাকে গেছ হয় বহুতৰে বেছিকে আমি যেতিয়া ভাজি পুৰি খোৱা আৰম্ভ কৰো হাৰ্ডলি হল ফ্ৰিজিং ফুড ফ্ৰিজৰ পৰা তৎক্ষণাৎ উলিয়াই আনি পানী নাখাব কাৰণ নাও এ ডেজ আমি যদি ষ্ট্ৰং কৰি ৰাখিব লাগে তেতিয়াহ'লে যিমান পাৰে গৰম পানী স্লাইড কুহুমীয়া পানীটো আমি খাব লাগে যাতে আমাৰ বডিটো সদায় প্ৰটেক্ট হৈ থাকে হাৰ্ডলি ডেইলি বেচিছ আমি ডিহাইড্ৰেশ্যন নোহোৱাকে আমাৰ বডিটো ৰাখিব লাগিব যাতে আমাৰ বডিত প্ৰপাৰ পাৱাৰ আহি থাকে বডিৰ ভিতৰত ইমিউন হেল্থটো পুৰা ষ্ট্ৰং হৈ থাকে ঠিক আছে এতিয়া সবতকে ডাঙৰ কথা আপোনালোকক ইমিউন হেল্থটো প্ৰটেক্ট কৰি ৰখাৰ কাৰণে ক'লো হোৱাট ইজ ইমিউন হেল্থ কি ইমিউন সিস্টেম মানে হল আমাৰ ডিফেন্স সিস্টেম যেনেকে আমাৰ আৰ্মি সকলে বৰ্ডাৰত অলৰেডি ৰখি আছে আমাক প্ৰটেকশ্যনৰ কাৰণে সেম এজ আমাৰ বডিত ইমিউন সিস্টেম এটা আছে যিটো আমাৰ বডিটো প্ৰটেক্ট কৰাৰ কাৰণে ৰখি আছে যেনেকে আমি আৰ্মি সকলক যদি ভাল ট্ৰেইনিং নিদিয়ে ভাল খাদ্য খানা নিদিয়ে যদি তেখেতসকলে বেমাৰত পৰি থাকে তেতিয়াহ'লে আমাক প্ৰটেক্ট কৰিব নোৱাৰে সেম এজ আমাৰ বডিৰ ভিতৰত থকা যিটো ইমিউন সিস্টেম যিটো ডিফেন্স সিস্টেম সেই ইমিউন সিস্টেমক যদি আমি প্ৰপাৰ খানা প্ৰপাৰ নিউট্ৰিচন নিদো তেতিয়াহ'লে আমিও আমাৰ বডিৰ ইমিউন সিস্টেম ভাল হৈ থাকিব নোৱাৰে কেতিয়া সো সকলোৱে গুৰুত্ব দিয়ক স্পেচিয়েলি আপোনালোকৰ কাৰণে মই আজি স্পেচিয়েলি মই যিটো নিউট্ৰিচন লৈ আছো ডেইলি বেচিছ মোৰ যিটো ফলো সেইটো বস্তু মই আপোনালোকক দেখাই আছো যাতে আপোনালোকে সেই বস্তুটো ফলো কৰিব পাৰে যাতে আপোনালোক সদায় সুবিধা হৈ থাকিব পাৰে নিজৰ দিস ইজ দ্য মোৰ সিক্ৰেট অফ ইমিউন হেল্থ মোৰ ইমিউন হেল্থটো ষ্ট্ৰং কৰি ৰখাৰ সিক্ৰেট স্পেচিয়েল নিউট্ৰিচনেল ফুড যিটো ফুড মই লৈ আছো যিটোৰ নাম হ'ল হাৰ্বালাইফ নিউট্ৰিচন এণ্ড ইয়াৰ লগত আমাৰ যিটো মই ইয়াতে লৈ আছো এটা ইমিউন হেল্থ যিটো বহুত ভাল হয় যিটোৰ বিনিময়ত মোৰ বডি সদায় ষ্ট্ৰং হৈ আছে আপোনালোকৰ যদি বডি ষ্ট্ৰং কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে কমেন্ট কৰি পেলাই আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব বা সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যাতে নেক্সট ভিডিঅ' আপোনালোকে নেক্সট যিখিনি আহিব লগা স্পেচিয়েল নলেজ সেইখিনি মই দিম নেক্সট যিটো টপিক থাকিব COVID-19 এই সিচুৱেশ্যনত আমি কোনটো খাদ্য খাব লাগে কোনটো খাদ্য খাব নালাগে যাতে আমাৰ বডিত কিবা কাৰণে যদি ভাইৰাছটো এটেকো কৰে আমি যাতে সদায় ষ্ট্ৰং হৈ থাকিব পাৰো এইখিনিৰ ওপৰত আপোনালোকক কম আশা কৰো আপোনালোকে হেল্পফুল হ'ব এইখিনি টপিকৰ পৰা আৰু সেকেন্ডলি হল সকলোকে শ্বেয়াৰ কৰক যাতে তেখেতসকলেও কি খাব লাগে আমাৰ ইমিউন হেল্থৰ কাৰণে জানিব পাৰে আৰু কি এভয়েড কৰিব লাগে সেইখিনি জানিব পাৰে ধন্যবাদ